নমস্কাৰ স্বাগতম জনাইছোঁ সকলোকে এডুকেশ্যন হাব চেনেলটোলৈ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ৰাজনীতি বিজ্ঞানৰ বিভিন্ন ভিডিঅ'সমূহ আমাৰ চেনেলটোৰ যোগেদি আপলোড কৰি থকা হৈছে ইতিমধ্যে পাৰ্ট এ আৰু পাৰ্ট বিৰ সম্পূৰ্ণ দুটাকৈ চেপ্টাৰ কমপ্লিট হৈছে লগতে ইম্পৰ্টেণ্ট শ্বৰ্ট কুৱেশ্যনসমূহ ইয়াৰ যোগেদি দিয়া হৈছে আজি আমি আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্ৰৰ আধিপত্যৰ দ্বিতীয়টো ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ ইতিমধ্যে আমাৰ ডেছক্ৰিপশ্যনত ইয়াৰ প্ৰথম ভিডিঅ'টোৰ লিংক দি থোৱা হৈছে সমসাময়িক বিশ্ব ৰাজনীতিৰ বিভিন্ন ধৰণৰ কুৱেশ্যনসমূহ আমি ইয়াৰ যোগেদি দিবলৈ চেষ্টা কৰিম আজিৰ ভিডিঅ'টোত পাঠভিত্তিক আলোচনা লগতে চমু প্ৰশ্ন উত্তৰ আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত আমি এমচিকিউ দিবলৈ চেষ্টা কৰিম আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্ৰৰ আধিপত্য বা প্ৰভুত্ব আলোচনা কৰি আছিলোঁ আজি আমাৰ সাব পইণ্টটো হৈছে কঠিন শক্তি হিচাপে আধিপত্য অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰই কেনেকৈ কঠিন শক্তি হিচাপে সমগ্ৰ বিশ্বত আধিপত্য বিস্তাৰ কৰি আছিল সেই সম্পৰ্কে আলোচনা প্ৰথম কুৱেশ্যনটোৱে হ'ব আধিপত্য শব্দটোৰ উৎপত্তি স্থল কি উত্তৰ হ'ব গ্ৰীক সাহিত্য আধিপত্য শব্দটোৰ উৎপত্তি স্থল হ'ল গ্ৰীক সাহিত্য এই আধিপত্য শব্দটোৱে কি বুজোৱা হয় ৰাজ্যৰ শ্ৰেষ্ঠতা বুজোৱা হয় মনত ৰাখিব লাগিব যে এই আধিপত্য শব্দটোৱে ৰাষ্ট্ৰৰ শ্ৰেষ্ঠতা বা ৰাজ্যৰ শ্ৰেষ্ঠতা শব্দটোক বুজায় আমেৰিকা যুক্তৰাষ্ট্ৰৰ কঠিন আধিপত্য বা কঠিন সামৰিক ক্ষমতা বুলি কওঁতে আমি এটা বস্তু বুজিব লাগিব যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক ক্ষমতাৰ বিষয়ে ইয়াত বুজোৱা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভেটি অতি প্ৰবল একদম শিলৰ দৰে বুলি কোৱা হয় অৰ্থাৎ খুব বেছি সামৰিক শক্তিৰে পৰিপুষ্ট এখন ৰাষ্ট্ৰ গতিকে কঠিন শক্তি হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰই সমগ্ৰ বিশ্বত প্ৰভুত্ব বিস্তাৰ কৰি আছে আমেৰিকা যুক্তৰাষ্ট্ৰক পৰাভূত কৰিব পৰা কোনো এখন ৰাষ্ট্ৰ বৰ্তমানলৈকে উদ্ভৱ হোৱাই নাই কি কাৰণে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনী অতি শক্তিশালী আমি চমুকৈ বুজিলোঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক শক্তিৰ বিষয়ে লগতে কঠিন শক্তি হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়ে আমি চমুকৈ বুজিলোঁ নেক্সট কুৱেশ্যনটো আমি লিখিম যে কিমান চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক গৱেষণাৰ সৃষ্টি হৈছিল উত্তৰটো হ'ব 1950 চনত 1950 চনত আমি এইখিনিতে পঢ়িম গঠনমূলক শক্তি হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য গঠনমূলক শক্তি বুলি কোৱাৰ লগতে ইয়াতে আহি যায় যে কেনেকৈ আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ অৰ্থনীতিটো বাহাল ৰাখিছিল কেনেকৈ আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ অৰ্থনৈতিক পৰিসীমাৰ আধিপত্য বিস্তাৰ কৰিছিল এই ভাৱধাৰাটো সম্পূৰ্ণৰূপে এটা পৃথক ভাৱধাৰা অৰ্থাৎ বিশ্ব অৰ্থনীতিত আমেৰিকাৰ প্ৰভুত্বৰ কথা এই গঠনমূলক শক্তিয়ে কয় আমি যিহেতু প্ৰথমতে পঢ়িছোঁ সামৰিক শক্তিৰ বিষয়ে পিছত আমি পিছৰ পৰ্যায়ত গঠনমূলক শক্তিত পঢ়িলোঁ যে বিশ্ব অৰ্থনীতিৰ কথা আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই ভাৱটোত বহলাই কোৱা হৈছে গতিকে বিশ্ব অৰ্থনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে আমেৰিকা যুক্তৰাষ্ট্ৰ শক্তিশালী দেশ কেৱল সামৰিক ক্ষেত্ৰতেই নহয় ই অৰ্থনৈতিক ক্ষেত্ৰতো এক শক্তিশালী এখন দেশ যাক কোনেও কি কৰিব নোৱাৰে কোনো পথ্যে হৰুৱাব নোৱাৰে কি কাৰণে আমাৰ যথেষ্ট সংখ্যক ভাৰতবৰ্ষৰ লোকো আমেৰিকাত গৈ বসবাস কৰি আছে এখন ধনী দেশ এখন উপযুক্ত শিক্ষাৰ প্ৰাধান্য লাভ কৰা দেশ ভাৰতবৰ্ষত যিসকল উচ্চ শিক্ষিত ব্যক্তি আছে বহুখিনি ব্যক্তি আমেৰিকাত গৈ সেটেল হৈছে তেওঁলোকৰ ইকনমি লৈছে তেওঁলোকৰ নাগৰিকত্ব লৈছে অৰ্থাৎ ভাৰতবৰ্ষৰে নহয় বিভিন্ন ধৰণৰ দেশৰ যিসকল বেছি শিক্ষিত ব্যক্তি আমেৰিকাত পঢ়িবলৈ যায় বেছি শিক্ষিত ব্যক্তি আমেৰিকাত সেটেল হয় সেই বস্তুটোৱে ভাৰতবৰ্ষৰ লগতে অন্যান্য দেশসকলৰ ক্ষতি কৰিছে কিন্তু সেই বিষয়ে তাত সেটেল হ'বলৈ যোৱা মানুহসকলে উপলব্ধি নকৰে কিন্তু তেওঁলোকৰ অৰ্থনীতিত তেওঁলোকে বৰঙণি আগবঢ়াই আছে এই ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ গঠনৰ কথা আমি বুজি পাব লাগিব নেক্সট কুৱেশ্যনটো লিখিবা বিশ্ব অৰ্থনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰই কিমান শতাংশ
কিমান শতাংশ বৰঙণি আগবঢ়াইছে বুলি ক'ব পৰা যায় সমগ্ৰ বিশ্বত 28% আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰভুত্বত আছে 28% আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰভুত্ব বিস্তাৰ কৰিছে নেক্সট কুৱেশ্যনটো হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰই বাণিজ্যৰ ক্ষেত্ৰত শতকৰা কিমান শতাংশ অগ্ৰাধিকাৰ লাভ কৰিছে উত্তৰ হ'ব 15% নেক্সট কুৱেশ্যনটো হ'ব IMFৰ সম্পূৰ্ণ ৰূপটো লিখা উত্তৰটো হ'ব ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড অসমীয়াত হয় আন্তঃৰাষ্ট্ৰীয় ধন সম্পৰ্কীয় সংস্থান নেক্সট কুৱেশ্যন WTOৰ সম্পূৰ্ণ ৰূপটো লিখা উত্তৰ হ'ব World Trade Organization বিশ্ব বাণিজ্য সংগঠন নেক্সট এটা ইম্পৰ্টেণ্ট কুৱেশ্যন যিটো বস্তু আমি বুজাটো নিতান্তই প্ৰয়োজন এতিয়া আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে BA কমপ্লিট কৰাৰ পিছত মাষ্টাৰ ডিগ্ৰী কৰিবলৈ যায় সেই ছাত্ৰ ছাত্ৰীসকলে কেতিয়াবা MBA কোৰ্স কৰে বুলি তোমালোকে নিশ্চয় শুনিছা MBA মানে হৈছে মাষ্টাৰ্ছ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন অৰ্থাৎ য'ত বিজনেছৰ বিষয়ে শিক্ষা প্ৰদান কৰা হয় ব্যৱসায় পৰিচালনা কেনেকৈ কৰিব লাগে সেই বিষয়ে শিকোৱা হয় এই সমগ্ৰ ধাৰণাটো ক'ত উদ্ভৱ হৈছিলে আমেৰিকা যুক্তৰাষ্ট্ৰত আৰু ই আমেৰিকা যুক্তৰাষ্ট্ৰৰ গঠনমূলক শক্তিৰ এটা উত্তম উদাহৰণ আমাক যদি প্ৰশ্ন সোধে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গঠনমূলক শক্তিৰ এটা উদাহৰণ দিয়া উত্তৰটো হ'ব শিক্ষাৰ ক্ষেত্ৰত ব্যৱসায় পৰিচালনাৰ মাষ্টাৰ উপাধি অৰ্থাৎ MBA যি উপাধিৰ সৃষ্টি কৰিছে MBA যি শিক্ষাৰ সৃষ্টি কৰিছে হি হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গঠনমূলক শক্তিৰ এটা উদাহৰণ মনত ৰাখি থবা হৈছে নেক্সট কুৱেশ্যনটো লিখা পৃথিৱীৰ প্ৰথমখন বাণিজ্যিক বিদ্যালয় ক'ত অৱস্থিত পৃথিৱীৰ উত্তৰ হ'ব পৃথিৱীৰ প্ৰথমখন বাণিজ্যিক বিদ্যালয় পেনচিলভেনিয়া বিশ্ববিদ্যালয়ে স্থাপন কৰিছিল বিদ্যালয়খনৰ নাম হৈছে হোৱাৰ্টন স্কুল নেক্সট কুৱেশ্যন লিখিবা পৃথিৱীৰ প্ৰথমখন বাণিজ্যিক বিদ্যালয় কিমান চনত স্থাপন কৰা হৈছিল উত্তৰ হ'ব 1881 চনত স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যন লিখিবা আমেৰিকা যুক্তৰাষ্ট্ৰই কিমান চনত MBA পাঠ্যক্ৰমৰ আৰম্ভ কৰিছিল উত্তৰটো হ'ব 1950 চনত নেক্সট আমি পঢ়িম নৰম শক্তি হিচাপে আধিপত্য অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৰম শক্তিটোৱেনো কি কয় সেই বিষয়ে আমি আলোচনা কৰিম আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৰম শক্তিটোৱে কয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংস্কৃতিৰ কথা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সাংস্কৃতিক দিশটোৰ কথা ইয়াত উল্লেখ কৰা হয় প্ৰথমটোৱে আমাক সামৰিক শক্তি দ্বিতীয়টোৱে গঠনমূলক অৰ্থনীতিৰ শক্তি আৰু তৃতীয়টোৱে আমাক কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ যিটো সংস্কৃতি আছে সেই সংস্কৃতিটো কেনে ধৰণৰ সেই সম্পৰ্কে অৱগত কৰায় কিহৰ দ্বাৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৰম শক্তিৰ দ্বাৰা এইখিনিতে আমি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়ে বুজি পালোঁ যে আমেৰিকা যুক্তৰাষ্ট্ৰই কেনে ধৰণৰ ক্ষমতাসমূহৰ প্ৰয়োগ কৰি আছে মন কৰিবলগীয়া কথা যে আমেৰিকা যুক্তৰাষ্ট্ৰই বৰ্তমানলৈও পৃথিৱীত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে আজিলৈকে এনেকুৱা এখন ৰাষ্ট্ৰ জন্ম হোৱা নাই যে আমেৰিকা যুক্তৰাষ্ট্ৰক সম্পূৰ্ণৰূপে কি কৰিব পাৰিব প্ৰতিহত কৰিব পাৰিব নেক্সট কুৱেশ্যনটো লিখা আমেৰিকা যুক্তৰাষ্ট্ৰৰ শক্তিৰ সীমাবদ্ধতা সম্পৰ্কে আলোচনা কৰা প্ৰথমটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্যত আইনৰ গাঁথনি দ্বিতীয়টো হৈছে যুক্তৰাষ্ট্ৰীয় শক্তি ঘৰুৱা প্ৰাকৃতিক আৰু ই আমেৰিকান সমাজৰ খোলা প্ৰকৃতিৰ পৰা উৎপন্ন হৈছে তৃতীয়টো লিখিবা
সীমাবদ্ধতাৰ আন এটা কাৰণ হ'ল NATO, North Atlantic Treaty Organization, অৰ্থাৎ যুক্তৰাষ্ট্ৰীয় শক্তি প্ৰয়োগত সামান্য বাধা আৰোপ কৰা অন্য এক শক্তি, এখন ট্ৰিটি। এতিয়া নেক্সট কুৱেশ্যনটো লিখি ল'বা। NATOৰ সম্পূৰ্ণ ৰূপটো লিখা। এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, বাৰে বাৰে পৰীক্ষাত ৰিপিট হয়। ছেকেণ্ড ইয়েৰৰ ফাইনেলৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। NATOৰ সম্পূৰ্ণ ৰূপটো লিখা। উত্তৰ হ'ব নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন। নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন। নেক্সট পইণ্টটো আমি আলোচনা কৰিম যুক্তৰাষ্ট্ৰৰ সৈতে ভাৰতৰ সম্বন্ধ, অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে ভাৰতবৰ্ষৰ সম্পৰ্ক কেনেকুৱা। মই শীতল যুদ্ধ পঢ়াওঁতে তোমালোকক কৈছিলোঁ যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে ভাৰতবৰ্ষৰ সম্পৰ্ক প্ৰথম অৱস্থাত একেবাৰে ভাল নাছিল, অৰ্থাৎ ভাৰতবৰ্ষই ছোভিয়েট সংঘক আওপকীয়াকৈ সমৰ্থন কৰিছিল। যিহেতু ভাৰতবৰ্ষ এখন গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ দেশ আছিল, কিন্তু তথাপিতো ভাৰতবৰ্ষই আওপকীয়াকৈ ছোভিয়েট সংঘকে কি কৰিছিলে, সহায় কৰিছিলে, বন্ধুত্ব গ্ৰহণ কৰিছিলে। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত প্ৰথম অৱস্থাত একেবাৰেই সম্পৰ্ক ভাল নাছিল। কিন্তু বৰ্তমান সময়ত মন কৰিবলগীয়া যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত ভাৰতবৰ্ষৰ সম্পৰ্ক যথেষ্ট ভাল। এতিয়া আমি যদি লিখিব লগা হয় যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত ভাৰতবৰ্ষৰ সম্পৰ্কৰ দুটা উপাদান উল্লেখ কৰা, তেনেহ'লে লিখিব লাগিব যে কাৰিকৰী জ্ঞান সম্বন্ধীয় বিস্তাৰ আৰু ভাৰতীয় আমেৰিকানসকলৰ আদান প্ৰদান সম্পৰ্কীয়। এইখিনিতে মনত ৰাখিবা যে কাৰিকৰী জ্ঞান সম্পৰ্কীয় বিস্তাৰ, যিহেতু এতিয়া গ্ল'বেলাইজেশ্যনৰ সময়, গতিকে কাৰিকৰী যি টেকনিকেল যিবোৰ ইছ্যু আছে সেইবোৰত কি কৰা হয়, এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰক সহায় কৰে। গতিকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত ভাৰতবৰ্ষৰ সম্পৰ্ক বৰ্তমান যথেষ্ট ভাল। লগতে ভাৰতীয় আমেৰিকান বুলি যিসকলক কৈছে, অৰ্থাৎ ভাৰতবৰ্ষৰ ব্যক্তি যিসকল আমেৰিকাত গৈ আছে সেইসকলৰ লগত এটা গুৰুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি থকা হৈছে। এতিয়া আমি যদি আলোচনা কৰিবলৈ যাওঁ সম্পৰ্কটো কেনেকুৱা, আমি এনেকৈ ক'ব পাৰোঁ যে ভাৰতৰ ছফ্টৱেৰ খণ্ডৰ মুঠ ৰপ্তানিৰ 65% যুক্তৰাষ্ট্ৰই লয়, অৰ্থাৎ ভাৰতবৰ্ষত ছফ্টৱেৰ খণ্ডৰ যিটো উৎপাদন কৰা হয় সেইটো বস্তু ৰপ্তানি ক'লৈ কৰা হয়, আমেৰিকা যুক্তৰাষ্ট্ৰলৈ, আৰু 65% তেওঁলোকে লয়। নেক্সট আমি ক'ব পাৰোঁ যে বয়িং কোম্পানীৰ আনুমানিক 35% কাৰিকৰী কৰ্মচাৰী ভাৰতীয় মূলৰ, অৰ্থাৎ সেই আমেৰিকা যুক্তৰাষ্ট্ৰত এটা বয়িং কোম্পানী আছে, সেই কোম্পানীটোত ভাৰতবৰ্ষৰ 35% লোকে তাত কি কৰি আছে, কৰ্মৰত হৈ আছে। নেক্সটটো আমি ক'ব পাৰোঁ যে চিলিকন ভেলীত প্ৰায় 3 লাখ ভাৰতীয়ই কাম কৰে। সেইটো মন কৰিবলগীয়া, ভাৰতীয় ব্যক্তি তেওঁলোকে চিলিকন ভেলীত গৈ কাম কৰে, প্ৰায় 3 লাখ ব্যক্তি আছে। নেক্সটটো হৈছে সকলোবোৰ উচ্চ কাৰিকৰী উদ্ভাৱনৰ, অৰ্থাৎ 15% ভাৰতীয় মূলৰ আমেৰিকানসকলে কৰিছে। এইমাত্ৰ তোমালোকক অকণমান আগতে পঢ়াই ক'লোঁ যে ভাৰতবৰ্ষৰ উচ্চ শিক্ষিত যথেষ্ট ভাল জ্ঞান থকা ব্যক্তিসকল যেতিয়া আমেৰিকালৈ গুচি যায়, গতিকে 15% ভাৰতীয় লোকেই আমেৰিকাত সেই ভাল ভাল কামবোৰ কৰি আছে, অৰ্থাৎ আমেৰিকাক তেওঁলোকে প্ৰফিটটো দি আছে। আমাৰ ভাৰতবৰ্ষত তেওঁলোক ঘূৰি অহা নাই, ভাৰতবৰ্ষলৈ ইকনমি ঘূৰাই অনা নাই, তেওঁলোকে আমেৰিকাত থাকি কি কৰি আছে, আমেৰিকাৰ হৈ কাম কৰি আছে। এই বস্তুকেইটা মন কৰিবলগীয়া। এতিয়া আমি আলোচনা কৰিম যে ভাৰতবৰ্ষৰ লগত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্বন্ধটো ঠিকেই আছে, কিন্তু কিছু ক্ষেত্ৰত কিছুমান তৰ্ক বিতৰ্কৰ সৃষ্টি হয়। এই ক্ষেত্ৰত কেনেধৰণৰ তৰ্ক বিতৰ্কৰ সৃষ্টি হয়, 3টা কৌশলৰ কথা উল্লেখ কৰিছে। প্ৰথমটো কৈছে যিসকল ভাৰতীয় বিশ্লেষকে সামৰিক শক্তিৰ ভিত্তিত বিশ্ব ৰাজনীতিত দৃষ্টি কৰে, তেওঁলোকে ভাৰত যুক্তৰাষ্ট্ৰৰ ওচৰ চপাত বৃদ্ধি পোৱাটো ভয় কৰে, অৰ্থাৎ সামৰিক বাহিনীৰ কথা ইয়াত উল্লেখ কৰিছে। আন বিশ্লেষকসকলে কয় যে যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজৰ সম্পৰ্ক ওচৰ চাপি অহাটো ভাৰতৰ বাবে ঐতিহাসিক সুযোগ। এতিয়া ভাৰতবৰ্ষ যিহেতু এখন উন্নয়নশীল দেশ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ এখন উন্নত দেশ, গতিকে উন্নত দেশৰ লগত সম্পৰ্ক কৰিব পৰাটো কোনো বেয়া কথা নহয়, সম্পূৰ্ণ ভাল কথা বুলি কিছুমান বিশ্লেষকে মত পোষণ কৰে। এইখিনিতে এইটো মন ৰাখি থবা। আকৌ কিছুমান বিশ্লেষকে কয় যে ভাৰতে পৃথিৱীৰ উন্নয়নশীল দেশসমূহক লৈ এটা গোট তৈয়াৰ কৰিবলৈ আগভাগ ল'ব লাগে।
এতিয়া কিছুমানৰ মতে যে ভাৰত যেহেতু উন্নয়নশীল দেশ উন্নত দেশৰ তলত থাকিলে সদায় তলতীয়া হৈহে থাকিব লাগিব কেতিয়াও সিহঁতৰ সমপৰ্যায় পাবকৈ নোৱাৰে গতিকে কি কৰিব লাগে যে আন যিবোৰ উন্নয়নশীল দেশ আছে সেই উন্নয়নশীল দেশবিলাকৰ লগত লগ লাগি ভাল ভাল বেলেগ ধৰণৰ কাম কৰিব লাগে আমেৰিকাক গুৰুত্ব প্ৰদান কৰিব নালাগে এই বিষয়ে উল্লেখ কৰিছে গতিকে আমি আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাধান্যটো আলোচনা কৰোঁতে সেই বিষয়ে আলোচনা কৰিলোঁ য'ত আমাৰ উল্লেখ আছে যে কেনেদৰে আমেৰিকা যুক্তৰাষ্ট্ৰই পৃথিৱীত প্ৰাধান্য বিস্তাৰ কৰি আছে ভাৰতবৰ্ষৰ লগত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্ক কেনেকুৱা অথবা বিভিন্ন বিশ্লেষকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত ভাৰতবৰ্ষৰ সম্পৰ্কৰ বিষয়ে কেনেদৰে অৱগত কৰাইছে সেই বিষয়ে আমি আজি আলোচনা কৰিলোঁ আমি এতিয়া পঢ়িম যে আধিপত্য সম্বন্ধে বুৰঞ্জীয়ে আমাক কি শিকায় আধিপত্য বুলি কওঁতে আমি কি বুজিছোঁ প্ৰভুত্ব বুৰঞ্জী মানে ইতিহাসে আমাক কি শিকায় আধিপত্য মানেনো কি সেই বুলি ইতিহাসে আমাক কি শিকায় মন কৰিবা শক্তিৰ ভাৰসাম্য বিষয়ে যুক্তি প্ৰদৰ্শন কৰা বৰঞ্চ আধিপত্য আন্তৰ্জাতিক ক্ষেত্ৰত এটা অস্বাভাৱিক অৱস্থা বুৰঞ্জীয়ে কয় যে আধিপত্য আন্তৰ্জাতিক ক্ষেত্ৰত এটা অস্বাভাৱিক অৱস্থা কি কাৰণে মন কৰিবা আধিপত্য বুলি কোৱাৰ লগে লগে কোনো এখন ৰাষ্ট্ৰৰ আধিপত্য বুলি কোৱা হয় অৰ্থাৎ কোনো এখন ৰাষ্ট্ৰৰ প্ৰভুত্ব কোনো এখন ৰাষ্ট্ৰই যেতিয়া আন এখন ৰাষ্ট্ৰৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিব সেই আনখন ৰাষ্ট্ৰ দিনক দিনে তললৈ পৰি যাব গতিকে বুৰঞ্জীয়ে আমাক কয় যে ই এক কেনেকুৱা ধৰণৰ অৱস্থা এক অস্বাভাৱিক অৱস্থা ই আন এখন দেশক শক্তিশালী হ'বলৈ নিদিয়ে আন এখন দেশক শক্তিশালী হোৱাত ই বাধা প্ৰদানহে কৰে এই বস্তুটো কোনে কৈছিলে বুৰঞ্জীয়ে আমাক কৈছিলে এই বস্তুটো একদম মন কৰিবলগীয়া গুৰুত্বপূৰ্ণ সেয়েহে আমি এই বিষয়বস্তু সম্পৰ্কে জানিব লাগিব যে বুৰঞ্জীয়েনো আমাক এই বিষয়ে কি কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই নহয় প্ৰভুত্ব মানেনো কি বুজে আজি আমি পাঠভিত্তিক আলোচনাটো সম্পূৰ্ণ কৰিলোঁ ইয়াৰ পিছৰ ভিডিঅ'ত আমি MCQ দিবলৈ চেষ্টা কৰিম যাতে তোমালোকৰ অকণমান সুবিধা হয় গতিকে আজিলৈ ইমানখিনি কৈ ভিডিঅ'টো সামৰণি কৰিছোঁ ভিডিঅ'টো ভাল পালে লাইক কৰি দিবা লগতে কমেণ্ট কৰিবা লগতে বন্ধুবৰ্গৰ লগতে শ্বেয়াৰ কৰিবা লগতে আমাৰ চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু কাষতে থকা বেল আইকনটো দবাবা যাতে নতুন ভিডিঅ'সমূহৰ আপডেট তোমালোকে অতি শীঘ্ৰেই পাব পাৰা থ্যাংক ইউ সো মাচ থ্যাংকস ফৰ ওয়াচিং